নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল যুগল ডেকা লাইফষ্টাইলত স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া বসন্ত নমস্কাৰ, এয়া ভাস্কৰ হাইদি হাই। আজি আমাৰ গাঁৱত আছে কি আছে গীতাপাঠ ভাগৱত পাঠ। তো আপোনালোকক আমি প্ৰচেছন কৰিম, আপোনালোকক দেখাই যাম। তো বলক গাইজ। সেই ভক্তবান ৰাইজসকল, বিগত কিছুদিনৰ পৰা আবাৰেগাঁও অঞ্চলৰ ৰাইজৰ মাজত কিছুমান উপশক্তি বা হ'লে কুচিন্তাৰে আমাক বিপথে পৰিচালিত কৰি আহিছে, যাৰ ফলত আমাৰ মাজৰ পৰা নেৰিবলগীয়াজনক হেৰুৱাবলগীয়া হৈছে। হয়তো ভৱিষ্যতে এই অপশক্তিৰ কবলত পৰি বহুজনে তেনেকুৱা পথকে বাছি ল'ব। এই ভক্তবান ৰাইজসকল এই সংকটৰ সময়ত উপশক্তিৰ প্ৰভাৱত সৃষ্টি হোৱা কুচিন্তাবোৰ আঁতৰ কৰিব শ্ৰীমদ ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে আমাৰ হাতত বিকল্প ব্যৱস্থা নাই। সেয়ে সমূহ ভক্তবান ৰাইজ একগোট হৈ আমি ভাগৱত গীতা শ্ৰৱণ পাঠ কৰিছোঁ আৰু লগতে গোটেই গাঁওখন আমি তাল নাগৰা বজাই আমি আমাৰ গাঁওখনি শোভাযাত্ৰা আৰম্ভ কৰিম। তো বলক গাইজ, আমি আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাওঁ, এই শোভাযাত্ৰাৰ ভিডিঅ'টো। তো বলক গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভণিৰ চলে কেনে ভাব কেনে ভালে গৰম বহুত দে 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 চলে যাম।